দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত অত্যন্ত ভাল খবৰ কৃষকসকলৰ একাউণ্টত শীঘ্ৰে জমা হ'বলৈ গৈ আছে 20 নং কিস্তিৰ ধন পিএম কিষাণৰ 20 নং কিস্তিৰ ধন লাভ কৰিবলৈ গৈ আছে চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে তালিকা বৃহৎ তালিকা প্ৰস্তুত কৰিছে এই মাহতে আপুনি কৰি লওক এইকেইটা কাম যেটো এইটো মাহ শেষ হ'বলৈ মাজত মাত্ৰ 4-5 দিন বাকি আছে গতিকে আপুনি শীঘ্ৰে এই কামকেইটা কৰি লওক অন্যথা আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব বহু কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব কিন্তু পিএম কিষাণৰ ধন ঘূৰাই দিব লাগিব গতিকে সময় থাকোতে আপুনি এই বিশেষ কাম কেইটা কৰি লওক জুন মাহৰ প্ৰথমটো সপ্তাহত পিএম কিষাণৰ 20 নং কিস্তিৰ ধন সোমোৱাৰ সম্ভাৱনা আছে গতিকে আজি এই পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলে ইকেৱাইচি কৰি লওক ইকেৱাইচি যদি আপুনি এতিয়ালৈকে কৰা নাই শীঘ্ৰে ইকেৱাইচি কৰি লওক ইকেৱাইচি সম্পন্ন নোহোৱা কৃষকৰ একাউণ্টত কিন্তু ধন নোসোমায় আপুনি এই কথা মনত ৰাখিব গতিকে যদিহে আপুনি পিএম কিষাণৰ ধন লাভ কৰিব বিচাৰিছে ইকেৱাইচি কৰক এই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি হিয়া চাব পাৰিব ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইটৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই অফিচিয়েল ৱেবছাইট ফাৰ্মাৰৰ কৰ্ণাৰত প্ৰৱেশ কৰিব লাগিব বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই যেহেতু সম্পূৰ্ণ লিষ্টখন ইতিমধ্যে প্ৰকাশ কৰা হৈছে কাৰ নাম আছে হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ আপোনাৰ যদি অসুবিধাত পৰে আপুনি পিএম কিষাণৰ ধন লাভ কৰাৰ পৰা তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব যিকোনো সমস্যা হ'লে পিএম কিষাণৰ লগত জড়িত যিকোনো সমস্যা হ'লে আপুনি যোগাযোগ কৰিব পাৰিব কেইবাটাও নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে সেভ কৰি লওক 155261 এই নম্বৰটো আপুনি এতিয়া নোট কৰক অথবা নিউজটো শেয়াৰ কৰি থওক আনটো নম্বৰ হৈছে 1800115526 আৰু আন এটা নম্বৰ মুকলি কৰা হৈছে সেই নম্বৰটো আপুনি নোট কৰি ল'ব পাৰিব 011233811092 এই নম্বৰকেইটা আপুনি এতিয়াই নোট কৰি ৰাখক তিনিটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে এয়া হেল্পলাইন নম্বৰ যদি আপুনি সমস্যাত পৰে তেন্তে তৎক্ষণাত আপুনি অভিযোগ কৰিব পাৰিব যিহেতু জুন মাহৰ প্ৰথমটো সপ্তাহতে পিএম কিষাণৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে জুন মাহৰ প্ৰথমটো সপ্তাহতে পিএম কিষাণৰ ধন পোৱাৰ সম্ভাৱনা আছে গতিকে শীঘ্ৰেই আপুনি ইকেৱাইচি কৰি লওক যিসকল কৃষকে ইকেৱাইচি কৰে সকলো কৃষকে লাভ কৰিব পিএম কিষাণৰ 20 নং কিস্তি যিহেতু জুন মাহৰ প্ৰথমটো সপ্তাহত কৃষকসকলৰ বেংক একাউণ্টত জমা হ'ব গতিকে আপুনি কেনেদৰে তালিকাখন চাব পাৰিব কেনেদৰে আপুনি আপোনাৰ নাম আছে নে আপুনি জানিব পাৰিব বেনিফিচিয়াৰী লিষ্টখন আপুনি কেনেদৰে চাব পাৰিব সেয়াও আপোনাক ইতিমধ্যে জনাইছো আৰু পিএম কিষাণৰ যদি ধন লাভ কৰাৰ সময়ত আপুনি সমস্যাত পৰে তেন্তে আপুনি চিন্তা কৰিব নালাগে তৎক্ষণাত আপুনি অভিযোগ কৰিব পাৰিব জনাব পাৰিব যে আপুনি সমস্যাত পৰিছে আপুনি পিএম কিষাণৰ লিষ্ট চাব পৰা নাই আপোনাৰ নাম আছে নে আপুনি তালিকা চাব পৰা নাই সেই অভিযোগ কৰাৰ পিছত আপুনি চাব পাৰিব গতিকে পুনৰবাৰ কৈছো এয়া দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে কৃষকৰ একাউণ্টত শীঘ্ৰে জমা হ'বলৈ গৈ আছে পিএম কিষাণৰ 20 নং কিস্তি জুন মাহৰ প্ৰথমটো সপ্তাহতে কৃষকসকলে হয়তো লাভ কৰিব পিএম কিষাণৰ 20 নং কিস্তি চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে আৰু আপুনি এই মাহতে এই বিশেষ কামকেইটা কৰি লওক যেহেতু এই মাহ শেষ হ'বলৈ মাত্ৰ 4-5 দিন বাকি আছে গতিকে আপুনি যদি এতিয়ালৈকে ইকেৱাইচি কৰা নাই শীঘ্ৰে ইকেৱাইচি কৰক যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী কিন্তু ধন উভতাই দিব লাগিব পিএম কিষাণৰ নামত যদি এখন ঘৰত দুজনে লাভ কৰি আছে তেন্তে কিন্তু এজনে ধন উভতাই দিব লাগিব প্ৰতিটো ঘৰতে কেৱল এজনেহে লাভ কৰিব যদি পুত্ৰই লাভ কৰিছে তেন্তে পিতৃয়ে লাভ নকৰিব পিএম কিষাণৰ ধন যদি পিতৃয়ে লাভ কৰিছে পুত্ৰই লাভ নকৰিব পিএম কিষাণৰ ধন যদি এখন ঘৰত 4জন ভাই ককাই আছে 4জনৰো এজনেহে লাভ কৰিব পিএম কিষাণৰ ধন আটাইকেইজনে কিন্তু পিএম কিষাণৰ ধন লাভ নকৰে যদিহে আপুনি ধৰা পৰে যে 4জনো লাভ কৰি আছে পিতৃ পুত্ৰ একেলগে লাভ কৰি আছে পিতৃ মৃত্যু হোৱাৰ পিছত পুত্ৰই পিতৃৰ নামৰ ধন লাভ কৰি আছে তেন্তে কিন্তু বিপদত পৰিব গতিকে ইতিমধ্যে বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আপোনাৰ নাম আছে নে কি আপুনি চাই ল'ব পাৰিব আৰু ইকেৱাইচি শীঘ্ৰে কৰক ইকেৱাইচি কৰা দৰিদ্ৰ পৰিয়ালেহে লাভ কৰিব পিএম কিষাণৰ ধন পিএম কিষাণৰ ধন লাভ কৰিবৰ বাবে আপোনাক লাগিব খেতিৰ উপযোগী মাটি চৰকাৰী চাকৰিয়াল থাকিব নালাগিব খেতিৰ উপযোগী মাটি থাকিব লাগিব আৰু আপুনি খেতি কৰিব জানিব লাগিব তেতিয়াহে আপুনি পিএম কিষাণৰ ধন লাভ কৰিব গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত অত্যন্ত ভাল খবৰ আহি পৰিছে প্ৰকৃত হিতাধিকাৰী বঞ্চিত নহয় পিএম কিষাণৰ ধন পোৱাৰ পৰা যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকে পিএম কিষাণৰ ধন লাভ কৰিব জুন মাহৰ প্ৰথমটো সপ্তাহতে পিএম কিষাণৰ 20 নং কিস্তিৰ ধন পাবৰ বাবে আপুনি সাজু হওক ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে বৃহৎ এখন তালিকা এই তালিকাত আপোনাৰ নাম আছে নে আপুনি আজিয়ে চাব পাৰিব আপুনি এই মুহূৰ্ততে চাই ল'ব পাৰিব ইকেৱাইচি যদি আপুনি কৰিছে তেন্তে আপোনাৰ একাউণ্টত ধন জমা হ'ব আপুনি চিন্তা কৰিব নালাগে তালিকাত অন্তৰ্ভুক্ত আপোনাৰ নাম হৈছে নে নাই হে আপুনি চাবলৈ কি কৰিব লাগিব জনাই আছো প্ৰথমে আপুনি পিএম কিষাণ বুলি সাৰ্চ কৰক গুগলত যাওক যেহেতু গুগলত যোৱাৰ পিছত আপুনি পিএম কিষাণ বুলি সাৰ্চ কৰক যেতিয়া আপুনি গুগলত গৈ পিএম কিষাণ বুলি সাৰ্চ কৰিলে কৰাৰ লগে লগে আপুনি পিএম কিষাণৰ ৱেবছাইটটো দেখিবলৈ পাব তলত আপুনি দেখিব পিএম কিষাণৰ ৱেবছাইট পিএম কিষাণৰ ৱেবছাইটটোত গৈ আপুনি ক্লিক কৰিলে ক্লিক কৰাৰ পিছতে আপুনি দেখিব পাব সাইডত আছে
বেনিফিচিয়াৰী লিষ্ট EKYC এইসমূহ আপুনি দেখিবলৈ পাব অপশ্যন যদি আপুনি EKYC কৰিব বিচাৰিছে তেন্তে আপুনি EKYC ক্লিক কৰি পেলাই আপোনাৰ নাম ঠিকনা দিলে EKYC সম্পন্ন হ'ব আৰু যদিহে আপুনি চাব বিচাৰিছে আপোনাৰ নাম আছে নে নাই তেন্তে আপুনি যাব লাগিব যেহেতু অফিচিয়েল ৱেবছাইটত আপুনি ফাৰ্মাৰ কৰ্নাৰ বুলি দেখিবলৈ পাব যেতিয়া আপুনি PM কিষাণৰ ৱেবছাইটটোৰ ভিতৰত সোমালে প্ৰৱেশ কৰিলে তাৰ পিছত দেখিবলৈ পাব ফাৰ্মাৰ কৰ্নাৰ এই ফাৰ্মাৰ কৰ্নাৰত আপুনি গৈ পেলাই ক্লিক কৰিলে ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰাৰ পিছত দেখিবলৈ পাব বেনিফিচিয়াৰী ষ্টেটাছ বুলি আহিছে আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছতে আপুনি দেখিবলৈ পাব এখন লিষ্ট আহি গৈছে দীঘলীয়া এখন বৃহৎ লিষ্ট আহিছে আৰু সেই লিষ্টত আপোনাৰ নামটো বিচৰাটো সম্ভৱ নহয় গতিকে আপুনি কি কৰিব লাগিব আপুনি সাৰ্চ কৰিব লাগিব আপোনাৰ নাম আপুনি সাৰ্চ কৰক বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপোনাৰ লিষ্টখন আপোনাৰ নামটো আপুনি সাৰ্চ কৰক যদিহে আপোনাৰ নামটো আছে আপুনি জানিব PM কিষাণ ধন আপুনি লাভ কৰিব যদিহে আপোনাৰ নাম নাই নাম নাথাকিলে আপুনি সিওৰ হওক যে আপুনি ধন লাভ নকৰে আৰু আপুনি তেতিয়া EKYC কৰক EKYC হয়তো আপুনি নকৰিলে সেই কাৰণে আপোনাৰ নাম কাটা গৈছে গতিকে এই 4-5 দিন যিমান দিন আছে আপুনি EKYC কৰি লওক আৰু EKYC কৰিবৰ বাবে একে প্ৰক্ৰিয়া আপুনি PM কিষাণৰ সেই ৱেবছাইটটোতে যাব লাগিব PM কিষাণৰ সেই ৱেবছাইটটো যোৱাৰ পিছতে আপুনি EKYC দেখিবলৈ পাব যেতিয়া অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰিব তাৰ পিছত আপুনি EKYC বুলি সাইডত দেখাই পাব আৰু EKYC গৈ আপোনাৰ নাম ঠিকনা যি আপোনাক বিচাৰে সেই তথ্যসমূহ আপুনি দিয়াৰ পিছতে আপোনাৰ EKYC সম্পন্ন হ'ব আৰু আপুনি লাভ কৰিব PM কিষাণৰ 20 নং কিস্তি যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকি আছে জুন মাহৰ প্ৰথমটো সপ্তাহতে কৃষকসকলৰ বেংক একাউণ্টত ধন জমা হোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে প্ৰায় গতিকে আপুনিও যদি PM কিষাণৰ 20 নং কিস্তিৰ ধন লাভ কৰিব বিচাৰে তেন্তে শীঘ্ৰেই আপুনি EKYC কৰক আৰু তালিকাত আপোনাৰ নাম আছে নে নাই কেনেদৰে চাব পুনৰবাৰ কৈছো আপোনাৰ নাম আপুনি চাবৰ বাবে প্ৰথমে PM কিষাণ সাৰ্চ কৰক গুগলত যাওক আৰু PM কিষাণ আপুনি সাৰ্চ কৰক PM কিষাণ যেতিয়া সাৰ্চ কৰিব দেখিবলৈ পাব PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো আহিছে তাত গৈ আপুনি ক্লিক কৰক আৰু অফিচিয়েল ৱেবছাইটটোত যেতিয়া আপুনি ক্লিক কৰিলে দেখিবলৈ পাব সাইডত আছে ফাৰ্মাৰ কৰ্নাৰ অফিচিয়েলৰ ৱেবছাইটটো আপুনি সাইডতে দেখিবলৈ পাব অফিচিয়েল ফাৰ্মাৰ কৰ্নাৰ বুলি আছে ফাৰ্মাৰ কৰ্নাৰত গৈ আপুনি প্ৰৱেশ কৰক অৰ্থাৎ ফাৰ্মাৰ কৰ্নাৰত আপুনি ক্লিক কৰি দিয়ক ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত দেখিবলৈ পাব বেনিফিচিয়াৰী ষ্টেটাছ বুলি আহিছে আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপুনি ক্লিক কৰিব লাগিব বেনিফিচিয়াৰী ষ্টেটাছত যেতিয়া আপুনি ক্লিক কৰিব দেখিব এখন বৃহৎ তালিকা আহিছে আৰু সেই তালিকাত যথেষ্ট সংখ্যক লোকৰ নাম আছে যিসকলে PM কিষাণৰ ধন লাভ কৰিব তেওঁলোকৰ নাম আপুনি তালিকাত দেখিবলৈ পাব আৰু আপুনি যদি আপোনাৰ নাম কেনেদৰে চাব সাৰ্চ কৰিব লাগিব ইমান এখন বৃহৎ তালিকাত আপোনাৰ নাম বিচৰাটো সম্ভৱ নহয় গতিকে আপুনি সাৰ্চ কৰিব লাগিব আপোনাৰ নামটো যদিহে সাৰ্চ কৰোতে আপোনাৰ নামটো ওলাইছে আপুনি জানিব আপুনি PM কিষাণৰ ধন লাভ কৰিব যদিহে নাই ওলোৱা জানিব আপোনাৰ নাম কাটা গৈছে আৰু আপুনি কি কৰিব লাগিব কাটা গৈছে কাৰণে কাটা গলে আপুনি EKYC কৰিব লাগিব EKYCও আপুনি কি একে প্ৰক্ৰিয়াৰে কৰিব লাগিব EKYC কৰা কৃষকেহে কিন্তু লাভ কৰিব PM কিষাণৰ ধন আপুনি সেই কথা মনত ৰাখিব যদি আপুনি EKYC কৰা নাই আপুনি ধন লাভ নকৰে EKYC কৰা প্ৰতিজন কৃষকে লাভ কৰিব PM কিষাণৰ 20 নং কিস্তি যেটো 20 নং কিস্তিৰ বাবে প্ৰতিজন কৃষকে অপেক্ষা কৰি আছিল যে PM কিষাণৰ 20 নং কিস্তি কেতিয়া জমা হ'ব 20 নং কিস্তিক লৈ কেতিয়া আহিব ডাঙৰ খবৰ কেতিয়া শুনিবলৈ পাম ভাল খবৰ প্ৰতিজন কৃষকে অপেক্ষা কৰি আছিল প্ৰতিজন কৃষকে আগ্ৰহেৰে বাট চাই আছিল PM কিষাণৰ 20 নং কিস্তিৰ বাবে অৱশেষত অপেক্ষা অন্ত পৰিল ভাল খবৰটো আহিছে কৃষকসকলৰ বাবে জুন মাহৰ প্ৰথমটো সপ্তাহতে হয়তো কৃষকসকলে লাভ কৰিব পাৰে PM কিষাণৰ 20 নং কিস্তি যিসকল কৃষকে EKYC কৰিলে তেওঁলোকে কিন্তু লাভ কৰিব PM কিষাণৰ 20 নং কিস্তি গতিকে আপুনি যদি এতিয়ালৈকে কৰা নাই আজি কৰক কেনেদৰে কৰিব PM কিষাণ বুলি আপুনি গুগলত গৈ সাৰ্চ কৰক PM কিষাণ সাৰ্চ কৰিলে PM কিষাণ সাৰ্চ কৰাৰ পিছত PM কিষাণৰ যেটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত গৈ আপুনি ক্লিক কৰক অফিচিয়েল ৱেবছাইটত আপুনি ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপুনি কি কৰিব লাগিব শুনক অফিচিয়েল ৱেবছাইটত যেতিয়া ক্লিক কৰিব আপুনি সাইডত দেখিবলৈ পাব বহুত অপচন আছে বেনিফিচিয়াৰী লিষ্ট EKYC নিউ লিষ্ট বহুত দেখা পাব ৰেজিষ্ট্ৰেচন সেইসমূহ আপুনি দেখিবলৈ পাব অপচনসমূহ যেহেতু আপোনাক এতিয়া EKYC লাগে গতিকে আপুনি EKYC ত গৈ ক্লিক কৰিব লাগিব EKYC ত আপুনি ক্লিক কৰিলে কৰাৰ পিছতে আপুনি দেখিবলৈ পাব আপোনাক বিচাৰিছে আপোনাৰ নাম ঠিকনা বা আপোনাৰ এড্ৰেছ আপোনাৰ নাম বিচাৰিছে আপোনাৰ বয়স বিচাৰিছে ID আপোনাৰ ভোটাৰ ID বা আধাৰ কাৰ্ড বিচাৰিছে এনেসমূহ তথ্য আপোনাক বিচাৰিব যিসমূহ বিচাৰে আপোনাৰ ফোন নম্বৰটো বিচাৰিব গতিকে সেই তথ্যসমূহ দিয়াৰ পিছতে আপোনাৰ EKYC সম্পন্ন হ'ব আৰু আপুনি নিশ্চিন্ত থাকিব পাৰিব যে আপুনি ধন লাভ কৰিব PM কিষাণৰ ধন লাভ কৰিবৰ বাবে প্ৰতিজন কৃষকে EKYC কৰিব লাগিব ইতিমধ্যে হাজাৰ হাজাৰ কৃষকে EKYC কৰিলে আপুনি যদি এতিয়ালৈকে EKYC কৰা নাই শীঘ্ৰে কৰক মাজত মাত্ৰ কেইটামান দিন বাকি আছে জুন মাহৰ প্ৰথমটো সপ্তাহতে কৃষকসকলে লাভ কৰিব পাৰে ভাল খবৰ হয়তো জুন মাহৰ প্ৰথমটো সপ্তাহতে কৃষকসকলৰ বেংক একাউণ্টত ধন জমা হোৱাটো নিশ্চিত হৈ পৰিছে প্ৰায় গতিকে 20 নং কিস্তি
কিস্তিৰ ধন যদি আপুনি লাভ কৰিব বিচাৰিছে 20 নং কিস্তিৰ যদি ধন আপুনি পোৱাটো বিচাৰিছে তেন্তে আজিয়ে ইকেৱাইচি কৰি লওক এতিয়াই ইকেৱাইচি কৰক মাত্ৰ 3 মিনিটতে আপুনি ইকেৱাইচি কৰিব পাৰিব অতি সহজ প্ৰক্ৰিয়া অতি কম সময়ৰ ভিতৰতে আপুনি ইকেৱাইচি সম্পন্ন কৰিব পাৰিব আৰু আপুনিও নিশ্চিন্ত মনেৰে থাকিব পাৰিব পিএম কিষাণৰ 20 নং কিস্তি আপুনিও লাভ কৰিব ইয়া প্ৰতিজন কৃষকৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে এতিয়ালৈকে যদি আপুনি ইকেৱাইচি কৰা নাই আজিৰ ভিতৰতে আপুনি ইকেৱাইচি কৰক যেহেতু জুন মাহৰ প্ৰথমটো সপ্তাহত কৃষকসকলে পিএম কিষাণৰ 20 নং কিস্তিৰ ধন পোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে চূড়ান্ত তালিকা যেহেতু প্ৰকাশ কৰা হৈছে গতিকে এতিয়াই আপুনি চেক কৰক আপোনাৰ নাম আছে নে নাই তালিকাত যদি নাই আপুনি ইকেৱাইচি তৎক্ষণাৎ কৰক পিএম কিষাণত আপুনি ৱেবছাইটটোত যাব মেইন যেটো অফিচিয়েল ৱেবছাইট পিএম কিষাণৰ ৱেবছাইটটোত আপুনি প্ৰৱেশ কৰক ক্লিক কৰিলে তাৰ পিছত আপুনি সাইটত দেখিবলৈ পাব ইকেৱাইচি বেনিফিচিয়াৰী লিষ্ট বা ৰেজিষ্ট্ৰেচন নিউ আইডি ফোন নাম্বাৰ আপডেট বহু তথ্য দেখা পাব আপুনি কেৱল আপোনাৰ হাতত থকা ফোনটোৰে আপুনি গুগলত যাওক আৰু পিএম কিষাণ বুলি সাৰ্চ কৰক যেটো অফিচিয়েল ৱেবছাইট পিএম কিষাণৰ তাতহে কিন্তু আপুনি যাব পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটটোত প্ৰৱেশ কৰক আৰু দেখিবলৈ পাব আপুনি সকলোবোৰ অপচনে আছে সেই অপচনসমূহত যাওক আৰু আপুনিও সকলোবোৰ কাম কৰি লওক যেহেতু মাত্ৰ কেইটামান দিনৰ ভিতৰতে লাভ কৰিবলৈ গৈ আছে পিএম কিষাণৰ 20 নং কিস্তি গতিকে কৃষকসকলৰ বাবে অত্যন্ত ভাল খবৰ ডাঙৰ খবৰ আহি পৰিছে চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে সাজু কৰিছে আপুনি যদি এতিয়ালৈকে ইকেৱাইচি কৰা নাই শীঘ্ৰে ইকেৱাইচি কৰক আৰু পিএম কিষাণৰ লগত জড়িত যি আপুনি তথ্য চাব বিচাৰিছে জানিব বিচাৰিছে সকলো আপডেট সকলো তথ্য আপুনি পিএম কিষাণৰ সেই অফিচিয়েল ৱেবছাইটটোতে পাব গতিকে সেই ৱেবছাইটটোতে আপুনি চাই লওক আপোনাৰ নাম আছে নে নাই আপোনাৰ ইকেৱাইচি কৰিব আছে নেকি সেয়া কৰি লওক লগতে যদি আপুনি ফোন নাম্বাৰ আপডেট কৰিব বিচাৰিছে আপডেট কৰিব পাৰিব সেই ৱেবছাইটটোৰ জৰিয়তে